নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ RSP আছামিজ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই আহিছোঁ এয়া বাৰীলৈ। এইজোপা হৈছে এৰা গছ। এয়া এৰাপাত ছিঙিবৰ বাবে আহিছোঁ আৰু এৰী পলু পুহিছোঁ। যেতিয়া পকিবলৈ আৰম্ভ কৰে তেতিয়া পলুবিলাকৰ খাদ্য পৰিমাণ বাঢ়ি আহে আৰু বেছি বুঢ়া পাতৰ প্ৰয়োজন হয়। গতিকে আজি অলপমান বুঢ়া পাত এয়া ছিঙি আছোঁ। এয়া পাত ছিঙি আনিছোঁ আৰু পলুবোৰ যিহেতু পকিবলৈ আৰম্ভ কৰিছে, তেওঁলোকৰ খাদ্যৰ পৰিমাণ যিহেতু বাঢ়ি আহে, গতিকে সৰহকৈ এয়া পাত ছিঙি আনিছোঁ। ছিঙি আনি এয়া বহি আছোঁ। বহি এয়া পাতত পলুবিলাকক পাত খাবলৈ দি আছোঁ। খাই আছে আৰু পকিবলৈ আৰম্ভ কৰিছে পলুবিলাক। যেতিয়া পকে বুলি গম পাওঁ জানানে, এই এনেদৰে পলুবোৰ গুচি যায় ওপৰলৈ। এতিয়া এইবিলাক পকিলে এনেকুৱা শব্দ কৰে। এতিয়া পকিলে পকা পলুখিনি যেতিয়া বাঁহ সাজিবলৈ দিয়া হয় নহয়, এয়া এনেদৰে এইটো ডাঙৰ এটা ড্ৰাম এটা লৈ লৈছোঁ। ড্ৰামটোত এয়া শুকান শুকান কলপাত দিছোঁ আৰু ইয়াতে এইবিলাক পলুবোৰ এনেকৈ যেতিয়া দি দিম নহয়, ইয়াত এইবোৰ বাঁহ সাজিব আৰু 2-4 দিনতে তেওঁলোকে পলুবিলাকে বাঁহ সাজিব। এনেদৰে এয়া দি দিছোঁ। আজিৰ ভিডিঅ'টো আছিলে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই বাই।